Hello guys, what's up? Thank you so much for watching Biddut Vlog Ahom. I am Biddut. Welcome back to another video. মোৱা মাছ পাতত দিব লৈছোঁ, ৰচুন কেইটামান লৈছোঁ, নিমখ হালধি সোৱাদ অনুসৰি দি কলপাতত বান্ধি ল'ম। ওপৰত আমি এনেকৈ দি দিম। আমি ঢাকোন মাৰি দিম। বেত গাছ দিয়া মাছ সিজিলে না পাতত দিয়া মাছটো ভালকে সিজিলে সিজিলে নাই নিমখ কমত পাতত দিয়া মাছ সিপাই থাপি বেতগাজ আজি আইটেম সিপাই থাপি এইটো হৈ গ'ল কি আছিলে ভেৰুৱা কলে বেতগাজ এইটো মেইন মাছ পাতত দিয়া মাছ হিচাপ কৰোঁ। ভাতকেইটা খাই ওলাই আহিলোঁ, জাল এখন বনাব দিছিলোঁ, তাকে যাওঁ দাদা এজনক। একচুৱেলি জাল মাৰিব নাজানো, কিন্তু মাছো খুব সেইটো কাৰণে জালখন কেনেকৈ বনাব লাগে সেইটো নাজানো, মানে দাদা এজনক লৈ যাওঁ, দেখাম বাৰু জালখন আপোনালোকক দোকানৰ পৰা। গৰমটো বহুত বেছি।
এতিয়া গৈ আছোঁ আমি জাল কিনিব। এনেকুৱা জাল ল'ম এতিয়া লওঁ। তাকে কৈছোঁ এইখন ৰিপেয়াৰিং নকৰিলেতো ইমান কৰিলে নহ'লে বেলেগ এখন এনেকুৱা বোৱা এখনকে লগাই ল'ব লাগিব। দীঘল দিয়ক। জাল ল'বলৈ আপুনি যেটো কৈছে যে এইটো চাওক এইটো দুঘাট মাৰা আছে আপুনি কৈছে যে আৰু এক ঘাট গম পাইছে না এনেহ'লে ফিডিং জাল ল'লে নহ'ব সেইটো মই সেইটো বুজিছোঁ এইটো দুঘাট মাৰা আছে আৰু দুঘাট মাৰি দিলে মানে এইটো দুঘাট না তিনি ঘাট মাৰিলে যথেষ্ট দিলে হ'ল টকা ৩০০০ দিলোঁৱে আৰু নাই ৩০০০ দিলোঁ বনাই দিব ৩০০০ দিছে নেকি? বুঢ়া আমাৰ আপুনি হেৰি কি কয় বুঢ়াটোতো আপুনি কেইটা মূৰে দিব এটা মূৰে নে এইটো আমি হিচাপ কৰি লওঁ কথা গম পাইছোঁ না মই ক'লোঁ যে আপোনাক